আমি যেতিয়া কোনো কামত বাহিৰলৈ ওলাই যাওঁ তেতিয়া আমি ট্ৰেফিক জামত পৰিব পাৰোঁ বুলি এটা সম্ভাৱনা লৈ ওলাই যাওঁ আৰু ঠিক সেইদৰে আমি যেতিয়া ট্ৰেফিক জামত পৰোঁ তেতিয়া আমি সেই মুহূৰ্তটোৰ বাবে সাজু হৈ থকাৰ পিছতো আমি মেণ্টেলি ডিষ্টাৰ্বড হওঁ আৰু সেই মুহূৰ্তখনত সেই চহৰখনৰ মাত্ৰ কিছু সংখ্যক মানুহে ট্ৰেফিক জামত পৰে কিন্তু আজি যোনটো কোভিডৰ ক্ষেত্ৰত সন্ত্ৰাসৰ সৃষ্টি হৈছে এই সন্ত্ৰাসৰ দ্বাৰা আমি গোটেই সমগ্ৰ বিশ্বত গ্লোবেলি ইয়াৰ প্ৰভাৱ পৰিছে লগতে এনে এটা সন্ত্ৰাস আমাৰ জীৱনলৈ আহিব বুলি আমি কেতিয়াও ভাবা বা শুনাও নাছিলোঁ সেয়ে এনে পৰিস্থিতিত আমি আজি ভয় খোৱাটো খুবেই স্বাভাৱিক পৰিস্থিতি আৰু মানসিক স্থিতি এইটো দুটা বস্তু হয় পৰিস্থিতিটো আমাৰ বাহিৰত হয় আৰু মানসিক স্থিতিটো আমাৰ ভিতৰত হয় সৰুৰ পৰা আমি শিকি আহিছোঁ যে মানুহ পৰিস্থিতিৰ দাস অৰ্থাৎ পৰিস্থিতি যেনেধৰণেই হ'ব আমাৰ মানসিক স্থিতিও তেনেধৰণেই হ'ব গতিকে ইমান এটা ডাঙৰ বিপদত ভয় খোৱাটো খুবেই স্বাভাৱিক কথা বুলি আমি ভাবিব লাগিব যিহেতুকে আমাক সৰুৰ পৰাই তেনেদৰেই শিকিবলৈ বাধ্য কৰা হ'ল no one taught us in the other way of thinking আমাক এই ক্ষেত্ৰত কোনেও বেলেগ ধৰণে শিকোৱা নাছিল আৰু এনেধৰণেই আমি এটা নিগেটিভ ইমোশ্যনক আমি নৰ্মেল বুলি ভাবি লৈ ডাঙৰ হৈছোঁ কিন্তু মনত ৰাখিব সিচুৱেশ্যন এটা বাহিৰত থকা বস্তু আৰু মানসিক স্থিতি হ'ল আমাৰ ভিতৰত থকা বস্তু আৰু এটা সিচুৱেশ্যনে আমাৰ মানসিক স্থিতিৰ সৃষ্টি নকৰে বৰঞ্চ আমাৰ মানসিক স্থিতিয়েহে এটা সিচুৱেশ্যনৰ ওপৰত অৰ্থাৎ এটা পৰিস্থিতিৰ ওপৰত 100% প্ৰভাৱ পেলায় ধৰি লওক আমি যে চিনেমাবিলাকত দেখোঁ যে এজন মানুহে হঠাতে ব্যৱসায়ত লছ হয় বা তেওঁ কোনো কাৰণত হঠাৎ এটা দুঃসংবাদ পায় আৰু মুহূৰ্ততে তেওঁ হাৰ্ট এটেক হয় মৃত্যু হয় এই মৃত্যুটোক আমি কি বুলি ক'ম বায়'লজিকেল ডেথ ইয়া সাইকোলজিকেল ডেথ নিশ্চয়কৈ ই এটা সাইকোলজিকেল ডেথ বুলি আমি ক'ব পাৰোঁ আজি কোভিডৰ বিষয়ে আমি কি প্ৰিকশ্যন ল'ব লাগিব ইয়াৰ পৰা কেনেদৰে ৰক্ষা পাব লাগিব সেই বিষয়ে প্ৰত্যেকেই অলপ হ'লেও জানো কিন্তু তথাপিতো ছ'চিয়েল মিডিয়া টিভি আদিত অনবৰতে প্ৰচাৰিত হৈ আছে আৰু যিবোৰ কথা শুনি শুনি আমি একোজন ব্যক্তি কোভিডৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে এক্সপাৰ্ট হৈ পৰিছোঁ কিন্তু এই ক্ষেত্ৰত আমি আমাৰ মনটোৰ বাবে কি কৰিছোঁ আমি এইটো কথা ক'ব পাৰোঁ ভাইৰাছ অফ কোভিড নহয় এইটো এতিয়া ভাইৰাছ অফ ফিয়াৰ হৈ পৰিছে অৰ্থাৎ ই এটা সন্ত্ৰাসৰ কাৰণ হৈ পৰিছে আপুনি জানেনে এজন মানুহে নৰ্মেল অৱস্থাত 70,000ৰ পৰা 80,000 থটছ অৰ্থাৎ ভাৱনা বা চিন্তাৰ সৃষ্টি কৰিব পাৰে তো আজি এনেকুৱা এটা পৰিৱেশত এজন মানুহে কিমান হাজাৰ হাজাৰ ভাৱনাৰ আৰু চিন্তাৰ সৃষ্টি কৰিব পাৰিছে তাক হয়তো আপোনালোকে সহজে অনুমান কৰিব পাৰিছে আজি নিউজ চেনেল ছ'চিয়েল মিডিয়া সকলোতে কেৱল কোভিডৰ বিষয়ে প্ৰচাৰ হৈছে কিন্তু আপুনি জানেনে আমি কৰা চিন্তাবিলাক আমি কৰা ভাৱনাবিলাক ক'ৰ পৰা উৎপত্তি হয় য়েছ দ্য চ'ৰ্চ অফ আৱাৰ থট ইজ দ্য ইনফৰ্মেশ্যন অৰ্থাৎ আমি শুনা কথাবোৰৰ পৰাই আমাৰ ভাৱনা আমাৰ চিন্তাবিলাকৰ উৎপত্তি হয় আমি খোৱা বস্তুবোৰ যিদৰে আমাৰ ফিজিকেল শৰীৰটোৰ কাৰণে আহাৰ হয় ঠিক সেইদৰে আমি শুনা ইনফৰ্মেশ্যনবোৰ অৰ্থাৎ কথাবোৰ আমাৰ মেণ্টেল শৰীৰটোৰ কাৰণে আহাৰ হয় ৰাস্তাত ভালদৰে গাড়ী চলাব লাগে বুলি আমি প্ৰত্যেকেই জানো কিন্তু তেনেকুৱা একোজন ব্যক্তিয়ে যদি আজি পৃথিৱী ক'ত কিমান এক্সিডেণ্ট হৈছে কেনেধৰণৰ এক্সিডেণ্ট হৈছে এনেকুৱা ধৰণৰ খবৰবোৰ তেওঁ ৰাখিবলৈ আৰম্ভ কৰে আৰু ঠিক সেইদৰে তেওঁ যদি এমাহ জুৰি এনেকুৱা ধৰণৰ খবৰবোৰৰ লগত তেওঁ জড়িত হৈ থাকে তেন্তে হ'লে হয়তো তেওঁৰ পক্ষে ৰাস্তাত গাড়ী চলোৱাটো অসম্ভৱ হৈ পৰিব আজি আপোনাৰ বন্ধুজনে কোভিড সম্পৰ্কীয় কিবা যদি তথ্য পায় আপোনাৰ প্ৰতি থকা ভাল ভাৱৰ বাবেই তেওঁ মুহূৰ্ততে আপোনালৈ হোৱাটছআপ কৰে কিন্তু সেই মুহূৰ্তত হয়তো তেওঁ বা আপুনিও এই কথা ভাবি নাচায় যে ডাজ ইট ৰিয়েলি ৰিকুৱাৰ্ড এইটো আপোনাৰ কাৰণে সঁচাকৈ প্ৰয়োজনীয় হয়নে যিহেতুকে কোভিড সম্পৰ্কে যিখিনি সাৱধানতা ল'ব লগা আছে বা তাৰ বিষয়ে আমি যিখিনি জানিব লগা হৈছে তেন্তে সেই গোটেই কথাখিনি যদি আমি লিখোঁ তেন্তে হ'লে ই খুব বেছি 1 পেজ পৰ্যন্ত হ'ব কিন্তু সেই 1 পেজৰ খবৰখিনিয়েই আজি বা সেই 1 পেজৰ খবৰখিনি জেগাতে আজি 24/7 অৰ্থাৎ সপ্তাহটোৰ 24 ঘণ্টাই এই কোভিডৰ খবৰে বিয়পি পৰিছে চতুৰ্দিশে গতিকে এই 24 ঘণ্টাই বাজি থকা খবৰবোৰ প্ৰত্যেকটো খবৰে আপোনাৰ কাৰণে প্ৰয়োজনীয় নে এজন বন্ধুৱে আপোনালৈ যদি কোভিড সম্পৰ্কে কিবা এটা
হোৱাটছআপেই কৰিলে তেন্তে প্ৰথমে আপুনি সেই বাতৰিটো চালে, তাৰপিছত আপুনি শুনিলে, তাৰপিছত সেই একেটা বাতৰিয়ে আপুনি অন্য এজনক শুনালে, আকৌ সেই একেটা বাতৰিয়ে আপুনি আৰু এজন ব্যক্তিলৈ ফৰৱাৰ্ড কৰি দিলে, অৰ্থাৎ একেখিনি কথাই আপুনি কিমানবাৰ প্ৰেক্টিছ কৰিলে, যিটোৱে আপুনি নজনাকৈ আপোনাৰ ভিতৰত 100% 1000 গুণ বেছি আপোনাৰ শৰীৰৰ ভিতৰত ফিয়াৰ এণ্ড এনজাইটিৰ সৃষ্টি কৰিলে। মনত ৰাখিব, কোভিডৰ লগত যুঁজিবলৈ আপুনি কেৱল ফিজিকেলি নহয়, আপুনি মেণ্টেলিও ষ্ট্ৰং থাকিব লাগিব। সেয়ে আপডেট থাকক, কিন্তু ইয়াক ৰুটিন নকৰিব। বিকজ ফিয়াৰ ইজ বিকামিং দ্য এপিডেমিক ৰাইট দ্য মমেণ্ট। অৰ্থাৎ বৰ্তমান এই সন্ত্ৰাস, ভয় আৰু এনজাইটিবিলাকেই এটা এপিডেমিকলৈ ৰূপান্তৰ হ'বলৈ আৰম্ভ কৰিছে। চ' ডোণ্ট কনজিউম দ্য কনষ্টেণ্ট ইনফৰ্মেশ্যন। সেয়ে এই প্ৰবাহিত বাতৰিবিলাক অনবৰতে আপুনি শুনি নাথাকিব। বহুতে ক'ব খুজিব যে ইমান এটা ডাঙৰ বিপদৰ সময়ত ভয় খোৱাটো এইটো এটা নেচাৰেল ইনষ্টিংক্ট হয়। হয়, এইটো এটা নেচাৰেল ইনষ্টিংক্ট। কিন্তু নেচাৰেল ইনষ্টিংক্ট কেতিয়া হয়? যেতিয়া আপুনি এখন গাড়ী লৈ গৈ আছে, আপুনি গাড়ীখন চলাই গৈ আছে, হঠাতে আপোনাৰ ওচৰত কিবা এটা সন্মুখত আহি পৰিলেহি, আপুনি তেতিয়া ভয় খাব পাৰে। আৰু সেই ভয় খোৱাটোক আপুনি স্বাভাৱিক ভয় খোৱা বুলি ক'ব পাৰে। অৰ্থাৎ যিহেতুকে সেই মুহূৰ্তত আপুনি ইউ মিছড এন এক্সিডেণ্ট, আপুনি এটা এক্সিডেণ্ট মিছ কৰিছে, সেইটো কাৰণে আপুনি ভয় খোৱাটো স্বাভাৱিক আৰু ই খন্তেকীয়া হয়। কিন্তু বৰ্তমান যোনটো আপুনি ভয় খাই আছে, সেইটো অবিৰামভাৱে ভয়ে খাই আছে, ই কনষ্টেণ্টলি হৈ আছে। গতিকে ইয়াক আমি এটা নেচাৰেল ইনষ্টিংক্ট বুলি ক'ব নোৱাৰোঁ। অৰ্থাৎ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে কৈছে যে বৰ্তমান প্ৰত্যেক 4জন ব্যক্তিৰ এগেইনষ্টত এজন ব্যক্তিয়ে, অৰ্থাৎ 4জন ব্যক্তিৰ পৰিৱৰ্তে এজন ব্যক্তিয়ে ডিপ্ৰেশ্যনত ভুগিবলৈ আৰম্ভ কৰিছে। আৰু এই গ্ল'বেলি যোনটো এনজাইটি আৰু ফিয়াৰৰ সৃষ্টি হৈছে, সেইটোৱে অতি সোনকালে এই 4জনৰ ভিতৰত 2জন ব্যক্তিক এনজাইটি, ডিপ্ৰেশ্যন আদি বেমাৰত ভোগাৰ আশংকা কৰা হৈছে। গতিকে আপুনি নিজেই ভাবি লওক, এই এনজাইটি আৰু ফিয়াৰবিলাক সৃষ্টি কৰাৰ কাৰণে আপোনাৰ আৰু মোৰ মেণ্টেল হেল্থৰ কাৰণে কিমান ক্ষতিকাৰক হৈ পৰিছে। কোভিড হৈছে, চাৰিওফালে সন্ত্ৰাসৰ সৃষ্টি হৈছে, এয়া সঁচা কথা। কিন্তু এই কোভিডটোৰ প্ৰতি আমি যিটো ভাৱ আৰু আমাৰ যিটো ভবাৰ ধৰণ, সেইটো সঠিক হোৱা নাই, যিটোৱে ইয়াতকৈও ডাঙৰ হয়তো আৰু এটা ডাঙৰ পেণ্ডামিক আমাৰ মাজলৈ কঢ়িয়াই আনিব পাৰে। চ' টেক কেয়াৰ বাট ডোণ্ট ক্ৰিয়েট। এবাৰ এটা অঞ্চললৈ বেমাৰ, মৃত্যু আৰু ভয় তিনিটাই একেলগে প্ৰৱেশ কৰিব বিচাৰিলে। প্ৰৱেশ কৰাৰ মুহূৰ্তত তেওঁলোকক সোধা হ'ল যে তেওঁলোকে এই অঞ্চলত প্ৰৱেশ কৰাৰ পিছত কিমানখিনি তেওঁলোকৰ লগত লৈ যাব। তেতিয়া বেমাৰে ক'লে যে মই এই অঞ্চলৰ কিছু সংখ্যক, অৰ্থাৎ 1/4 মই বেমাৰ কৰি তেওঁলোকক লৈ যাম। ইয়াৰ পিছত মৃত্যুৰ যেতিয়া পাল পৰিলে, তেতিয়া মৃত্যুৱে ক'লে যে যিমানখিনি মানুহৰ বেমাৰ হ'ব তাৰ আধা ভাগ মই লৈ যাম। আৰু যেতিয়া এই একেটাই কথা ভয় সোধা হ'ল, তেতিয়া ভয়ে ক'লে নাই, মই কাকোৱেই লগত লৈ নাযাওঁ। সেইমতেই সেই তিনিওজন সেই অঞ্চলটোত প্ৰৱেশ কৰিলে আৰু নিৰ্দিষ্ট সময়ৰ পিছত তেওঁলোক যাবলৈ ওলাল। যেতিয়া যোৱাবলৈ ওলাল, তেতিয়া দেখা গ'ল যে হয়, অঞ্চলটোৰ প্ৰায় 1/4 মানুহৰ বেমাৰ হৈছিল আৰু তাৰ আধা ভাগ মানুহকেই মৃত্যুৱে লগত লৈ গুচি গৈছিল। কিন্তু দেখা গ'ল যে সেই মুহূৰ্তত অঞ্চলটোৰ প্ৰত্যেকজন ব্যক্তিয়েই ভয়ৰ লগত গৈ আছে। ভয়ে যেতিয়া তেওঁ সোধা হ'ল যে আপুনিতো কৈছিলে আপোনাৰ লগত কাকোৱেই নিনিওঁ বুলি, কিন্তু তেতিয়াহ'লে এতিয়া কিয় সকলোকে লৈ যাব খুজিছে? তেতিয়া ভয়ে উত্তৰ দিছিলে যে মইতো কাকো লগত লৈ যোৱা নাই, এওঁলোক মোৰ লগত নিজে নিজেই আহিছে। চ' থেংক ইউ, থ্যাংকছ ফৰ ৱাচিং, চি ইউ এগেইন, থেংক ইউ। ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে কিতাপৰ ছবিত টাচ কৰক ছাবস্ক্ৰাইব কৰিবলৈ আৰু ছবি দুটাত টাচ কৰক ভিডিঅ' দুটা উপভোগ কৰিবলৈ। থেংক ইউ, থ্যাংকছ ফৰ ৱাচিং, চি ইউ ৱান্স এগেইন, থেংক ইউ।